যেহেতু লক্ষ্য বহু মানুহে কয় যে আপুনি এনেকৈ ধৰণৰ গান কিছুমান গায় বা তুমি এনেকুৱা ধৰণৰ গান কিছুমান গোৱা কিন্তু তুমি বিহু গাব নোৱাৰা বুলি কয় বহু সময়ত মানুহে প্ৰশ্ন তুমি অলপ আগতে মোক কিছুমান অফ কেমেৰা কিছুমান কথা পাতিছিলোঁ তুমি কিছুমান কথাত কোনোবাখিনিত মানুহে মই কোৱা শুনিছোঁ বা তুমিও কোৱা কেতিয়াবা যে মই যিখিনি গান গাওঁ সেইখিনি গানতহে মোৰ মাতটো শুনিবলৈ ভাল হয় কিন্তু আমিতো শুনিছোঁ বিহু প্ৰতিবাৰ বিহু ভাল লাগে শুনি তেনেকুৱা ক্ষেত্ৰত কি ক'বা কি ক'বা মানে আপোনাৰ মোকতো হেৰি বুলিও কৈছে এই ল'ৰাটোৱে গান গাই জানো বুলি মোক সুধিছে তাক গান গাই সুধিছে ক'ত শকত বুলি সুধিছে ল'ৰাটোৱে যে শকত গান গাব পাৰে জানো মানে শকত মানুহে গান গাব নোৱাৰে নেকি তেনেকুৱা ধৰণৰ কেইখনমান বিহু কমিটিৰ মানে সেইটো ৰিয়েকশ্যন আছিলে যেতিয়া মোৰ কথা কৈছিলে কোনোবাই বা তেনেকুৱা ধৰণৰ কথা তাৰ পাছত আৰু সেইটোৱে বিহু গাওঁ বুলি নাভাবে বিহু সেইটো কাৰণে এলবাম এখনে কৰি দিছো এতিয়া বিহু গাওঁ চব মানে যিসকলে কৈ আছিল তেওঁলোকৰ মুখত সোপা দিয়া নিচিনা হ'ব বিহু এলবামটো ওলোৱাৰ পিছত সেই বুলি ভাবিছো এতিয়া মোৰ মুখতে সোপাটো নপৰিলে হৈছে কাৰণ এই গানটো আপোনাৰ এলবামখনৰ ষ্টাৰ্টিং প্ৰথম গানটোৰ নাম ৰোৱনী এই গানটোত দেখাইছো যে ল'ৰা এটা এক্সপেক্টেশ্যন থাকে ন ছোৱালীজনী আপোনাৰ ৰোৱনী হ'ব আমাৰ ঘৰত আহি পেলাই ধান দাবৰ কাটিব কিবা কৰিব ল'ৰাটোৰ ক্ষেত্ৰত উল্টা হ'ল মানে যে গৈ পেলাই যে দেখিলে ছোৱালীজনীহে উল্টা হাল পায় মানে ই গৈ পেলাই ধান কাটিবলগীয়া হৈছে কথাটো তেনেকুৱা কেনেকুৱা হৈছে নাজানো ৰাইজে ক'ব ভাল পাইছে নে বেয়াই পাইছে মই মাজৰ কলিতাই গাইছো গোটেইটো নহয় এয়া মোক ঘৰৰে এইজনী কিনো এজনী এয়া মোক ঘৰৰে এইজনী কিনো এজনী তাই হালোৱা মই ৰোৱনী মায়ে মই মিলি দুজনী তাই হালোৱা মই ৰোৱনী মায়ে মই মিলি দুজনী গাই দিছো থেংক ইউ বহুত বহুত ধন্যবাদ